নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ বলক তেন্তে আজিৰ ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব 2 জানুৱাৰী তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব আৰু তাৰ লগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ বন্ধু-বান্ধৱীসকল 2 জানুৱাৰী তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হোৱা দেখা যাব তেওঁলোকে যি কামত হাত দিব সফল হ'ব পাৰিব জীৱনত উন্নতি লাভ কৰিব মনত পজিটিভিটি থাকিব জীৱনত এক আনন্দদায়ক পৰিস্থিতিৰ সৃষ্টি হ'ব লগতে ঘৰ সংসাৰতো সুখ শান্তিৰ ভাগ্য থাকিব সামাজিক মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব ঘৰ সংসাৰত সদস্যবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব দাম্পত্য জীৱন শুভ হ'ব জীৱনগত সম্পৰ্ক মজবুত হ'ব প্ৰেম প্ৰণয় উন্নত হ'ব স্বাস্থ্য আদিও উন্নত হোৱা দেখা যায় আৰ্থিক অৱস্থা মজবুত হ'ব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ শুভ হ'ব কেৰিয়াৰ দিশত উত্তম হোৱা দেখা যায় চাকৰি ব্যৱসায় উন্নতি হ'ব লগতে দশ দিশে এওঁলোকে উন্নতি কৰিব চাবলৈ গ'লে দশ দিশে এওঁলোকে আচৰিত ধৰণে ভাগ্যৰ সহায় লাভ কৰিব এই বিশেষভাৱে ভাগ্যশালী হোৱা ৰাশিকেইটা হৈছে বৃষ মিথুন কৰ্কট সিংহ আৰু তুলা ৰাশি বন্ধু-বান্ধৱী কলেকেইটা হৈছে 2 জানুৱাৰী বিশেষ ভাগ্যশালী ৰাশি যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ।